নমস্কাৰ, মই পৰিণীতা আকৌ আপোনালোকৰ মাজত বহুত দিনৰ বিৰতিৰ পিছত আহিছোঁ। আগতেতো মোক ছোৱালীৰ ওপৰত দেখিছিলে, এতিয়া বোৱাৰীৰ ওপৰত দেখিছে। বিয়া পতা বেছি দিন হোৱা নাই। আমাৰ মিচিং নিয়মমতে বিয়াখন সৰুকৈ পাতিলোঁ। নতুন ঘৰ, নতুন পৰিৱেশ, তো ইয়াত থাকি ভালেই লাগিছে। বহুত দিনৰ বিৰতিৰ পিছত আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকৰ দেখাম পায়স, মানে মই কেনেকৈ পায়স বনাওঁ। যিহেতু এতিয়া ভাদ মাহ, তো প্ৰসাদৰ লগতো পায়স খায়ে চাগে আপোনালোকে। মই ইমান ভালকৈ বনাব নাজানো, তথাপি যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। পায়স বনাবলৈ লৈছোঁ। চেনি ডাঙৰ চামুচে 3 চামুচ, তেজপাত, ইলাচি, তো কাজু বাদাম আৰু কিচমিচ, লগতে 1 কাপ মানে 1 পোৱা জহা চাউল, আৰু মেইন বস্তুটো আছে সেইটো গাখীৰ। তো এতিয়া বলক মই পায়স বনাওঁ, আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিম। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।